Hello viewers, welcome back to my channel Nishan Vlogs. আশা কৰিছো আপোনালোক ভালে আছে। এই বিজ্ঞানৰ জগতখনত আমি এটা নাম শুনি আহিছো স্যাটেলাইট। এই স্যাটেলাইট নো কি? মানুহে জানিবলৈ এতিয়া চেষ্টাও কৰিছে স্যাটেলাইটৰ বিষয়ে। আহকচোন আমি এই স্যাটেলাইটৰ বিষয়ে অলপ আলোচনা কৰো। স্যাটেলাইট এই স্যাটেলাইটক অসমীয়াত কোৱা হয় উপগ্ৰহ বুলি। অসমীয়াত কোৱা হয় উপগ্ৰহ। আচ্ছা, পৃথিৱীৰ চাৰিওফালে নিৰ্দিষ্ট কক্ষপথৰ ঘূৰি ফুৰা চন্দ্ৰই হৈছে এটা স্যাটেলাইট। ই কোনো মানুহৰ নিৰ্দেশনাত কাম নকৰে। ই এটা প্ৰাকৃতিক স্যাটেলাইট হয়। স্যাটেলাইটৰ দুয়ো পিনে সোলাৰ পেনেল লগত থাকে। সোলাৰ পেনেলখন কেনেকুৱা হৈছে জানেনে? আমি দেখুৱাইছোঁ ৰ'ব। মই এনেই যিটিকে আঁকি থৈ দিছোঁ এইটো স্যাটেলাইট। ইয়াৰ দুই চাইডে এইখন সোলাৰ পেনেল হয়। এই সোলাৰ পেনেলকেইখনে কি কৰে? বিজুলীখিনি তাৰ আহৰণ কৰি লয়। স্যাটেলাইটটোৱে কাম কৰিবৰ বাবে তাত লগত থাকে ট্ৰান্সমিটাৰ আৰু ৰিচিভাৰ। এই ট্ৰান্সমিটাৰ আৰু ৰিচিভাৰ সহায়ত বিভিন্ন সংকেত গ্ৰহণ বা প্ৰেৰণ কৰে এই স্যাটেলাইটে। এই স্যাটেলাইটৰ কণ্ট্ৰল মটৰৰ লগত থাকে। এই কণ্ট্ৰল মটৰ দ্বাৰা স্যাটেলাইটটোতো নিজেতো অহা যোৱা কৰিব লাগিব। অহা যোৱা কৰিবলৈ তাৰ ৰিম'টলি কণ্ট্ৰল কৰিবৰ কাৰণে কণ্ট্ৰল মটৰৰ লগত থাকে। এই কণ্ট্ৰল মটৰৰ সহায়ত এই স্যাটেলাইটটোৱে নিজে মহাকাশত ঘূৰি ফুৰে আৰু নিৰ্দিষ্ট সংকেত। স্যাটেলাইটটোৱে বিভিন্ন ফটোৰ মহাকাশৰ বিভিন্ন গ্ৰহ মংগল গ্ৰহৰ ফটো চন্দ্ৰৰ ফটোৰ স্যাটেলাইটটোৱে ফটো মাৰি পৃথিৱীলৈ প্ৰেৰণ কৰে এই কম্পিউটাৰলৈ। এতিয়া কথা হ'ল, কিয় স্যাটেলাইট এটা অন্তৰীক্ষত উৰি থাকিব পাৰে? কাৰণ পৃথিৱীৰ এটা মাধ্যাকৰ্ষণ শক্তি আছে, যাৰ জৰিয়তে পৃথিৱীৰ যিকোনো এটা বস্তু নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থাকে। তথাপিও মাধ্যাকৰ্ষণ শক্তিৰ পৰা আঁতৰি স্যাটেলাইট এটা অন্তৰীক্ষত উৰি থাকিব পাৰে। এতিয়া হৈছে স্যাটেলাইটক তিনিটা কেটেগৰীত ভাগ কৰা হৈছে। এটা হৈছে ল' আৰ্থ অৰ্বিট স্যাটেলাইট, আৰু এটা হৈছে মিডিয়াম আৰ্থ অৰ্বিট স্যাটেলাইট, আৰু এটা হৈছে হাই আৰ্থ অৰ্বিট স্যাটেলাইট। এই তিনিটা কেটেগৰীত স্যাটেলাইটক ভাগ কৰা হৈছে। আৰ্থ অৰ্বিট স্যাটেলাইট এই উপগ্ৰহ পৃথিৱীৰ পৰা প্ৰায় ৩৬,০০০ কিলোমিটাৰ দূৰৈত অৱস্থিত। মিডিয়াম আৰ্থ অৰ্বিট স্যাটেলাইট এই স্যাটেলাইট উচ্চতা পৃথিৱীৰ পৰা প্ৰায় ১০,০০০ পৰা ২০,০০০ কিলোমিটাৰ পৰ্যন্ত হয়। ল' আৰ্থ অৰ্বিট স্যাটেলাইট ইয়াৰ উচ্চতা পৃথিৱীৰ পৰা প্ৰায় ১৬০ পৰা ১৬০০ কিলোমিটাৰ হয়। ই তীব্ৰ বেগেৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি মোৰ কিবা বনোৱাত ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব আৰু মোক কমেণ্ট কৰি ভুলখিনি শুধৰাই দিয়ে যাতে। আশা কৰি আপোনাৰ সুৰক্ষিত থাকক, ভালদৰে থাকক আৰু সুৰক্ষিত থাকক। বাই বাই।